নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ জাৰ্নি উইথ মলয়া মোৰ এই ইউটিউব পৰিয়ালটোলৈ আৰু ভিডিঅ' হিচাপে আচলতে মোৰ প্ৰথমটো ভিডিঅ' ইয়াৰ আগত প্ৰথমেই মই আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিম কাৰণ মোৰ ইউটিউব চেনেলটোৰ যিটো ইন্ট্ৰডাকশ্যন পাৰ্ট আছিলে যিহেতু মই কিহৰ ওপৰত কৰিবলৈ গৈছোঁ মোৰ চেনেলটো কেনেকুৱা ধৰণৰ কণ্টেণ্টবোৰ থাকিব মই খুব যিমানখিনি পাৰোঁ সহজভাৱে আৰু স্পষ্টকৈ প্ৰকাশ কৰিবলৈ চেষ্টা কৰিছিলোঁ হয়তো বহুতখিনি ভুল ত্ৰুটি তাত আছিলে যিয়ে নহওক মই এইবাবে প্ৰত্যেকজন ভিউৱাৰ্ছক ধন্যবাদ জ্ঞাপন কৰিছোঁ কাৰণ মোৰ প্ৰথমটো ভিডিঅ' আছিলে এই চেনেলটোৰ আৰু আপোনালোকে ইমানেই যোগাত্মকভাৱে মোক মন্তব্যবিলাক আগবঢ়াইছিলে শুভেচ্ছা শুভকামনা আশীৰ্বাদ দিছিলে আচলতে সেয়া বহুত বেছি হয়তো মই যিমান আশা কৰিছিলোঁ বা মোৰ যিমান প্ৰাপ্য আছিল তাতকৈ বহুত গুণেই বেছি আছিলে গতিকে এই সকলোবোৰৰ কাৰণে ধন্যবাদেৰেতো মই নিশ্চয়কৈ পৰিসীমিত কৰিব নোৱাৰিম যিয়ে নহওক আপোনালোকৰ এই আশীৰ্বাদ মৰমবোৰৰ কাৰণেই মই মোৰ প্ৰথমটো ভিডিঅ' আজি আপোনালোকৰ মাজলৈ আগবঢ়াবলৈ সাহস কৰিছোঁ আশা জাগিছে প্ৰথমে কওঁ অসমৰ বানপানীৰ সমস্যাটো যিহেতু এতিয়া আচলতে অসমৰ যি অৱস্থা বিশ্বজুৰি এই কৰোনা ত্ৰাসৰ মাজতে অসমৰ বানপানী খুবেই দুখ লগা নহয়নে যি সময়ত আমি কৰোনাৰ বাবে ঘৰৰ ভিতৰত আবদ্ধ হৈ থাকিব লাগিছিলে সামাজিক নীতি নিয়ম যি বান্ধি দিছে আমাৰ মাজত যাতে আমি নিজৰ লগতে আনৰ সংক্ৰমণৰ কাৰণ হ'ব নোৱাৰোঁ যিদৰে আমি ঘৰৰ ভিতৰত থাকিব লাগিছিলে সেই সময়ত অসমৰ বহু ঠাইত আজি এনে জুৰুলি জুপুৰি অৱস্থা হৈছে যাৰ বাবে তেওঁলোকে ঘৰৰ ভিতৰৰ পৰা এই বিশ্বজোৰা ইমান এটা ত্ৰাসকো নেওচি আহিবলগীয়া হৈছে কোনোবাই পেটৰ ভাতমুঠিৰ কাৰণে কোনোবাই আশ্ৰয়ৰ সন্ধানত ওলাই আহিবলগীয়া আছে খুবেই দুখ লগা আমিও আচলতে ইয়াৰ পৰাই সমবেদনা জ্ঞাপন কৰাতকৈ বিশেষ একোৱেই কৰিব নপৰা নাই খুবেই দুখিত যিহেতু আমিও ইয়াত কৰোনাৰ এই ত্ৰাসৰ আমিও সহযাত্ৰী হৈ আছোঁ এতিয়াও বহুতখিনি সমস্যা প্ৰত্যেক দিনে কাৰ্যালয়লৈ ওলাই গৈছোঁ বুকুত এবুকু ভয় লৈ নাজানো কাইলৈ পৰহিলে কৰোনাৰ দ্বাৰা ময়ো আক্ৰমিত হওঁ বা সংক্ৰমণ হয় ইয়াততো পৰিয়ালৰ কোনো সদস্যও নাই যে আহি আমাক চাব সেইখিনিও নেওচি আমি আমাৰ নিজৰ কৰ্তব্যবিলাক কৰি গৈছোঁ ৰাইজৰ খাতিৰত সমাজৰ খাতিৰত কিন্তু তাৰ মাজতে যেতিয়া অসমৰ এনেকুৱা পৰিস্থিতি খুব দুখ লগা মই মোৰ ভিডিঅ'টো যিসকলে উপভোগ কৰি আছে ইয়াৰ পৰাই মই তেওঁলোকক অনুৰোধ জনাইছোঁ আপোনালোকৰ সাধ্য অনুসাৰে যিদৰে পাৰে ইজনে সিজনক যিমানখিনি পাৰে সিমানখিনিৰে সহায় কৰক আৰু ময়ো চেষ্টা কৰিম কিবা নতুন পদক্ষেপ ল'ব পাৰোঁ নেকি আৰু আপোনালোকে মোক কমেণ্ট কৰি জনাব কি ধৰণে মই সহায় কৰিব পাৰোঁ ঠিক আছে ভিডিঅ'টো বহুত বেছি দীঘলীয়া নকৰোঁ পুনৰবাৰ ধন্যবাদ জনাইছোঁ মোৰ ইন্ট্ৰডাকশ্যন পাৰ্টটোত মোক জনোৱা অভূতপূৰ্ব সঁহাৰিৰ বাবে আৰু আজিৰ ভিডিঅ'টো খুবেই সাধাৰণ যিহেতু মই প্ৰথমতেই কৈছিলোঁ মোৰ ভিডিঅ'বিলাক মোৰ জীৱনো জড়িত বা খুব সাধাৰণভাৱে মই যিখিনি অভিজ্ঞতা মোৰ জীৱনত আছে বা মোৰ দৈনন্দিন জীৱনটো কিদৰে পাৰ হৈছে তাৰ লগত সাঙুৰি আৰু আপোনালোকৰ কিছুমান হয়তো ইচ্ছা তাৰ মাজত কিদৰে সাঙুৰ খাইছে মই সিমানটো ক'ব নোৱাৰিম কিন্তু মই চেষ্টা কৰিম আৰু যিহেতু আজি দেওবাৰ সমস্যা সকলো ফালে আছে কিন্তু পেটৰ ভাতমুঠিটো আমি সকলোৱে খাবই লাগিব জীয়াই থাকিবৰ বাবে জীৱনৰ এই সংগ্ৰামখনৰ বাবে আৰু দেওবাৰে হেঁপাহৰ এসাঁজ ভাত সকলোৱে খায় নহয়নে সেই দুপৰীয়াৰ এসাঁজ সপ্তাহটোৰ সম্পূৰ্ণ দিন আমি কামত কৰ্মব্যস্ততাৰ বাবে সেই একেলগে বহি এসাঁজ ভাত খাব নোৱাৰোঁ কিন্তু দেওবাৰে সেই ব্যতিক্ৰম পৰিয়ালৰ সৈতে এসাঁজ খোৱা হয় আৰু মোৰ যিহেতু ইয়াত মোৰ বন্ধু বান্ধৱীসকলেই মোৰ পৰিয়াল গতিকে আজি দুপৰীয়া সাজৰ বাবে মই তেওঁলোকক নিমন্ত্ৰণ কৰিছোঁ আৰু প্ৰথমে স্পষ্ট কৰোঁ মোৰ চেনেলটো কোনো ৰেচিপি চেনেল নহয় আৰু মই কোনো কুক নহয় মই ৰান্ধো পেটটো পুৰাবলৈ বা কাৰোবাৰ প্ৰয়োজনত ভাতমুঠি যোগাৰ ধৰিবলৈ তাতকৈ বেছি মই একোৱেই নাজানো আৰু সেই আইৰ হাতৰ সোৱাদ আমাৰ অসমীয়া সেই থলুৱা সাজ সেই সাজ ইমান সহজ নহয় যে যেতিয়াই তেতিয়াই আমি প্ৰস্তুত কৰিব পাৰিম কিন্তু মই চেষ্টা কৰিম যিমানখিনি পাৰোঁ গতিকে যিহেতু মোৰ ৰেচিপি চেনেলো নহয় আপোনালোকে মই বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ প্লিজ নিগেটিভ কমেণ্ট নকৰিব
আৰু ঠিক আছে মোৰ বন্ধু বান্ধৱীসকল আহিব আৰু তেওঁলোকক মই যিহেতু এই ভিডিঅ'টো মই এইকাৰণে বাছনি কৰিলোঁ তেওঁলোক হৈছে সাউথ ইণ্ডিয়া দক্ষিণ ভাৰতৰ পৰা আছে মোৰ বন্ধু আৰু নৰ্থ ইণ্ডিয়াৰ পৰাও আছে গতিকে সেই সাউথ ইণ্ডিয়ান আৰু নৰ্থ ইণ্ডিয়ানৰ কাৰণে মোৰ এই দুখন হাতেৰে যিমানখিনি পাৰোঁ অসমীয়া ভাত সাজৰ অকণমান সোৱাদ কিঞ্চিত সোৱাদ দিবলৈ চেষ্টা কৰিম গতিকে আহক মোৰ সৈতে মোৰ পাকঘৰলৈ গতিকে আহক সকলোকে স্বাগতম জনাইছোঁ মোৰ অকণমানি পাকঘৰটোলৈ খুব সৰু নাহাঁহিব কিন্তু আচলতে ঘৰৰ পৰা ইমান দূৰত থাকিলে চাগে এনেকৈ এডজাষ্ট কৰিব লাগে আৰু যি নহওক মই আজি মোৰ ৰেচিপি ক'বলৈ লাজ লাগিছে ষ্টিল আজি যিহেতু অসমীয়াত থলুৱা সাজ মই বনাম খুব সাধাৰণভাৱে এখন দাইল তাৰ পাছত কচুগুটিৰ এখন মছলা দিয়া কিবা এটা নাম দি ল'ব আৰু তাৰ পাছত আহক দেখাই আছোঁ এয়া কচুগুটি মই বইল কৰি থৈছোঁ ইয়াৰ মই অকণমান অসমীয়া মছলা দি পেলাই ফ্ৰাই কৰিম ঠিক আছে বজাৰত যেনে তেনে পাইছোঁ আৰু মোৰ ইয়ালৈ নিমন্ত্ৰণ কৰা এগৰাকী বান্ধৱী কিন্তু শাওণ মাহ বুলি মাছ মাংস নাখায় গতিকে তাইৰ কাৰণে বেঙেনা মই এনেকৈ থৈছোঁ বেচন ময়দা আৰু জিৰা পাউডাৰ কিবা কিবি অকণমান মছলা দি বেছি মছলা নাই দিয়া মই বহুত মছলা খাই ভাল নাপাওঁ গতিকে এয়া মই পকৰা বনাম বাকীখিনি ইনগ্ৰিডিয়েণ্টৰ কাৰণে অকণমান কাষলৈ আহক এয়া লৈছোঁ অলপ ধনিয়া যিহেতু ধনিয়া ইয়াত মান ধনিয়া পোৱা নাযায় আচলতে মান ধনিয়া গোন্ধটো বেছি ভাল লাগে নহয়নে কিন্তু একো নাই ধনিয়াৰে কাম চলাই দিম এয়া হৈছে মোৰ আটাইতকৈ ভাল লগা মাছ ইমান ফ্ৰেছ মাছ নহয় বাট যি পাইছোঁ মই নিজে বজাৰ কৰি প্ৰথমবাৰলৈ লৈ আহিছোঁ আপোনালোকলৈ ইমান বেছি মৰম দেখিছেনে সেই ব্ৰইলাৰ কুকুৰা মাংস কিবা এটা কৰিম আৰু ইয়াৰে লাগিব মোক আলু বিলাহী মই আচলতে যিবিলাক বনাম মছলাখিনি একেবাৰেই ৰেডি কৰি লৈছোঁ ক'ত কিমান পৰিব আপোনালোকে চাই থাকিব ঠিক আছে বহুত বেছি জ্বলা খাই ভাল পাওঁ আৰু মোৰ বন্ধু বান্ধৱীসকল আচলতে সাউথ আৰু নৰ্থৰ মানুহে ইমান বেছি জ্বলা খায় তাৰ কাৰণে মই লৈছোঁ কেঁচা জলকীয়া আৰু শুকান জলকীয়াৰ পেষ্ট মই আচলতে পাউডাৰ বহুত বেছি ব্যৱহাৰ নকৰোঁ কিয় জানো মই ছোৱালীজনী বেছি মছলা খাব নোৱাৰোঁ যি নহওক এয়া ৰেডি কৰি ৰাখিছোঁ ইয়াত আছে মোৰ পিঁয়াজৰ পেষ্ট আদা নহৰু আৰু গুটি জালুকৰ গুড়া ৰেডিমেড নাই লোৱা কিন্তু একদম গুড়ি কৰি লৈছোঁ অকণমান শুকান মছলা ৰাখিছোঁ নাজানো ক'ত ব্যৱহাৰ হ'ব কিন্তু চাই থাকক আৰু আছে পিঁয়াজ গতিকে মই এতিয়া কি ৰান্ধিম বুলি কৈছিলোঁ দালি মাছৰ ফ্ৰাইটোতো থাকিবই নহয়নে আমাৰ অসমীয়া ভাত সাজত মাছৰ ফ্ৰাই থাকেই দিয়কচোন মানে মই খাই ভাল পাওঁ আৰু তাৰ পাছত মাছৰ টেঙা বনাম ৰান্ধিম আৰু থাকিব কচুগুটি আৰু থাকিব বেঙেনা ফ্ৰাই সিমানেই আৰু গতিকে আহক মোৰ ভাতটো ইতিমধ্যে মই ৰেডি কৰি ৰাখিছোঁ বহুত পলম হ'ল আচলতে তেওঁলোক চাগে আহিবই আৰু সেইকাৰণে মই একদম কাপোৰ কানি পিন্ধি ৰেডিয়ে হৈ আছোঁ কোন সময়ত আহে একো ঠিক নাই দাইলটো মই বইল কৰি ৰাখি দিছোঁ বাছ দাইলৰ তেল মাৰিব লাগিব আৰু কচুগুটিখিনিও মই বইল কৰি ৰাখি দিছোঁ গতিকে এতিয়া মই প্ৰথমতে মাংসৰ পৰা আৰম্ভ কৰোঁ তাৰ পাছত মাছ ফ্ৰাই কৰিম আৰু মাছৰ টেঙা বনাম তাৰ পাছত বাকীখিনি চাই থাকক ঠিক আছে বহুত পলম হৈছে অকণমান খৰখেদা কৰিম মই প্ৰথমতে মাংসটোৰ পৰা আৰম্ভ কৰিছোঁ মাংসটো মই প্ৰথমতে ৰান্ধিম গতিকে আহক গেছটো জ্বলাই লওঁ আৰু তাৰ পাছত দেখাই আছোঁ এয়া মোৰ কেৰাহী পাতি দিলোঁ গেছটো বহুত পিছলৈ হৈছে অসমীয়া মানুহৰ ভাত সাজত এই মিঠাতেলটো বৰ গুৰুত্বপূৰ্ণ নহয়নে মই যেতিয়া হায়দৰাবাদলৈ আহিছোঁ তেওঁলোকৰ হাতৰ বেলেগ টেষ্ট মই যেতিয়া জুতি লৈছিলোঁ তেতিয়া তেওঁলোকৰ জুতিবিলাকত মই বহুত বেলেগ পাওঁতে প্ৰথমতে মই মন কৰোঁ যে তেওঁলোকে এই তেলটো বেলেগ ব্যৱহাৰ কৰে মিঠাতেল ব্যৱহাৰ নকৰে কিন্তু সঁচা কথা ক'বলৈ গ'লে মই অসমীয়া ভাত সাজত কিন্তু এই মিঠাতেলটো খুব বেছি ভাল পাওঁ গতিকে মই কেৰাহীটো গৰম হোৱাৰ লগে লগে মিঠাতেল দিম দি আজি ইহঁতক মানে মিঠাতেল দিয়া মাংসৰ জুতি সাজ দিম ঠিক আছে অকণমান ওচৰলৈ আহক এয়া মই মাংস লৈছোঁ 1 কেজি আৰু 1 কেজি পৰিমাণে মই ইয়াত মিঠাতেল দিছোঁ
মাংসখিনি মই কি কৰিছিলোঁ মেৰিনেট কৰিছিলোঁ কৰোঁতে মই হালধি নিমখ অকণমান মিঠাতেল আৰু তাৰ বাহিৰে একোৱেই দিয়া নাই মই যিহেতু কৈছোঁ মই মছলা বেছি ভাল নাপাওঁ গতিকে এইখিনি মেৰিনেট কৰোঁতে যিহেতু মিঠাতেল অকণমান আছে বহুত নহয় বহুত অকণমান গতিকে এয়া তেল যথেষ্ট যিহেতু অকণমান ফ্ৰাই টাইপ কৰিম মই কথাবিলাক কওঁতে বহুত আজি পাজল হ'ব পাৰে কাৰণ এটাতো পাকঘৰ আৰু এটা ৰেচিপি একদম মোৰ খকজা লাগি আছে ক'ত কি আজি কওঁ একো ঠিক নাই আপোনালোকে প্লিজ ইগন'ৰ কৰিব তেলত দিম পিঁয়াজ দেখি ভয় নাখাব পিঁয়াজ মই ইয়াত বাকীকেইটা ৰেচিপিৰ কাৰণে ৰাখি থোৱা আছে ইয়াত যিমানখিনি দৰকাৰ হয় সিমানখিনি দিম এখিলা তেজপাত মোক লাগিব পিঁয়াজখিনি ভালকৈ ফ্ৰাই হোৱাৰ পাছত যিটো ধুনীয়া গোন্ধ ওলায় ন মই বহুত মোৰ ভোক লাগি যায় আচলতে গোন্ধটোত ৰ'ব অকণমান মই এইখিনি আপোনালোকক দেখাই আছোঁ ঠিক আছে তেলখিনি পকিছে মই এচিকুট নাম মাত্ৰ যিহেতু মই একো ৰেড চিলি পাউডাৰ বা ইউজ নকৰোঁ বুলি ভাবিছোঁ গতিকে এচিকুট চেনি কালাৰটোৰ কাৰণে ঠিক আছে মই এতিয়া এচিকুট চেনি তেলত দি দিলোঁ অকণমান ওচৰলৈ আহক এতিয়া প্ৰথমে মই পিঁয়াজখিনি কাটি থোৱা পিঁয়াজখিনি ফ্ৰাই কৰি ল'ম অলপ পৰিছে মাংসৰ কাৰণে ইমানখিনি পিঁয়াজ যথেষ্ট যিহেতু মোৰ 1 কেজি মাংসহে আছে পিঁয়াজখিনি ভালকৈ কালাৰ অহালৈকে থ'ম ভাজিম মই এতিয়া কালাৰ অহালৈকে ঠিক আছে এইখিনি মই ভাজি লওঁ লগ পাই আছোঁ পিঁয়াজখিনি ফ্ৰাই হৈ আছে তেতিয়ালৈকে মই মাংসত দিয়া আলুখিনি অকণমান ফ্ৰাই কৰি লওঁ এইখিনিতে মই এটা কথা সংযোগ কৰিব বিচাৰিম মই যেতিয়া হায়দৰাবাদলৈ প্ৰথম আহিছিলোঁ আচলতে মই ঘৰৰ পৰা বাহিৰত মানে অসমৰ বাহিৰত এনেকৈ থাকিবৰ কাৰণে প্ৰথমবাৰ আহিছিলোঁ গতিকে মোৰ ইমান অভিজ্ঞতা নাছিলে যে তেওঁলোকে আলু নাখায় আৰু যেতিয়া মাংসবিলাক আলু নিদিয়াকৈ আচলতে মোৰ ঘৰত এইটো অৱস্থা যে মোৰ মাংসৰ পৰা প্ৰথমতে আলু কিডোখৰ মই খাওঁ কাৰ হয় মোক জনাব গতিকে তেওঁলোকে কিন্তু এই আলুটো নিদিয়ে গতিকে আমাৰ আৰু বাহিৰৰ মাংসৰ প্ৰথমটো পাৰ্থক্য হৈছে মানে মোৰ ব্যক্তিগত অনুভৱ যে তেওঁলোকে আলু নাখায় আৰু মই আজি যিহেতু অসমীয়া থলুৱা সাজ গতিকে আলু ব্যৱহাৰ কৰিম চাওঁচোন তেওঁলোকৰ জুতিটো কেনেকুৱা হয় গতিকে আলুখিনি মই অলপ ফ্ৰাই কৰি ল'ম তাৰ কাৰণে মই সেই একেই কথা মই মিঠাতেলে ব্যৱহাৰ কৰিম কিন্তু খুব কম ব্যৱহাৰ কৰিম মই এয়া আলু ফ্ৰাই কৰিবৰ কাৰণে অলপ মিঠাতেল দিছোঁ নাম মাত্ৰ কেৰাহীখন জিপ লোৱালৈকে একেখন হেতাই ব্যৱহাৰ কৰিব পাৰোঁ কাৰণ এয়া মাংসৰে আলু আৰু এইফালে মই পিঁয়াজখিনি মোৰ প্ৰায় ফ্ৰাই হৈছে মই অকণমান গেছটো কমাই দিম আৰু এটা ধুনীয়া সুগন্ধ আহিছে মই যদি আপোনালোকক পাৰিলোহেঁতেন সুগন্ধটো দি দিলোঁহেঁতেন মই এখিলা তেজপাত দিলোঁ আৰু আদা বেছি হৈছে আদা ইমানখিনি আদা দিছোঁ অকণমান আদা দি দিছোঁ আদা দিয়াৰ পাছত মই এতিয়া দিম নহৰু চাই লওক ইমানকণ আৰু অকণমান দিম বছ আৰু জালুকৰ গুড়া এতিয়া অলপ দিম পাছত দিম অলপ এতিয়া ইমানখিনি দিছোঁ মই জালুক খাই খুব বেছি ভাল পাওঁ কোনে কোনে ভাল পায় মোক জনাব আলুখিনিৰ যেতিয়া এটা ৰঙা কালাৰ আহে খুব ভাল লাগে ন আচলতে খুব সেইটো কালাৰে ভাজিখনৰ এটা ধুনীয়া ভাল এটা টেক্সচাৰ দিয়ে আলু ইয়াতকৈ আৰু বেছি ফ্ৰাই নকৰোঁ অলপ ফ্ৰাই কৰিছোঁ যাতে জোলখনত মানে মাংসৰ অকণমান গ্ৰেভি টাইপ কৰিম তাত যাতে ভাগি নাযায় ঠিক আছে গতিকে মই এইটো এতিয়া অফ কৰি দিলোঁ অকণমান গোটা জিৰা খুব অকণমান মই ইয়াত দি দিলোঁ খুব অকণমান আৰু আপোনালোকে আন্দাজ কৰি লওক আৰু এইবোৰ লং ইলাচি এইবিলাক দি বহুতে ৰান্ধে কিন্তু মই অসমীয়া সেই সোৱাদটো নাপাওঁ ক'ৰবাত আচলতে মোৰ ঘৰত খুৰীয়ে যেনেকৈ ৰান্ধে সেই সোৱাদটো পাবৰ কাৰণে মই এইবিলাক ব্যৱহাৰ নকৰোঁ কিন্তু মই ৰাখিছোঁ যদি মোৰ মন যায় তেতিয়াহ'লে দি দিম আৰু আপোনালোকেতো আছেই চাই থাকিব ঠিক আছে মোৰ এইখিনি প্ৰায় ফ্ৰাই হৈ গৈছে অলপ ফেন উঠি আছে যি নহওক মই এতিয়া মাংসখিনি ইয়াত যোগ কৰি দিম আহক ওচৰলৈ এয়া মই মাংসখিনি ইয়াত দি দিলোঁ
আৰু এতিয়া অকণমান গেছটো মিডিয়াম কৰি লৈ ফ্ৰাই কৰিম মন কৰিব মই কিন্তু এতিয়ালৈকে নিমখ দিয়া নাই মেৰিনেট কৰোঁতে এচিকুট নিমখ দিছিলোঁ এতিয়া মই যিমান প্ৰয়োজন হয় সিমানকণ নিমখ ইয়াত ব্যৱহাৰ কৰি দিম আজি মোৰ কথাবিলাক কওঁতে কিন্তু বিৰাট ভুল কৰিম মই একদম চেষ্টা কৰিম যে ভুল নকৰিবলৈ এইটো নহয় মই ভুল কৰিবলৈ সাজু প্ৰথম কথাটো হ'ল যে মই ৰান্ধিব ভালকৈ নাজানো এফালে মন কৰিবলগীয়া হৈছে আৰু সিফালে কি কৈ আছোঁ আচলতে মই মাজে মাজে পাহৰিয়ে গৈছোঁ গতিকে প্লিজ ইগন'ৰ কৰিব আজি মানে মোৰ কথাখিনি যদি ভুল হৈছে ওচৰৰ পৰা নাই দেখুৱা কাৰণ মই এতিয়া দেখাবলগীয়া একো বিশেষ হৈ থকা নাই ফ্ৰাই কৰি আছোঁ অলপ পাছত আপোনালোকক দেখাই আছোঁ ঠিক আছে মাংসখিনি এফালে হৈ থাকক যিহেতু মই কৈছোঁ মোৰ বহুত দেৰি হৈছে তেওঁলোক যিকোনো সময়তে আহি ওলাব পাৰে গতিকে মই এইফালে মাছখিনি ফ্ৰাই কৰি থাকোঁ ঠিক আছে মাছ দুটা ষ্টেপত ফ্ৰাই কৰিম এটা যিখিনি আমি ফ্ৰাই খাম তাৰ কাৰণে একদম ডিপকৈ ফ্ৰাই কৰিম আৰু যিটো আমি অকণমান টেঙা জোল বনাম বুলি কৈছিলোঁ ন মই আচলতে টেঙা বনাওঁ নে সৰিয়হ দি বনাওঁ এতিয়ালৈকে ডিচাইডেই হোৱা নাই জানেনে যি নহওক সেইখিনিৰ কাৰণে মই হাফ ফ্ৰাই কৰিম ঠিক আছে ফ্ৰাই কৰি থোৱা আলুখিনি ইয়াত যোগ কৰি দিছোঁ বা কিমান দিনৰ পাছত যে মাংসত আলু দি খাম মাছখিনি আজি ইমান বেছি ফ্ৰেছ মাছ নাপালোঁ সোনকালে গৈছিলোঁ বাৰু বজাৰলৈ কিন্তু নাপালোঁ যি পাইছোঁ সেয়াৰে চেষ্টা কৰিম ডাইনিং টেবুলত আমি 5-6জনমান বহিম কিন্তু তাৰে এজনে মাছ নাখায় আৰু এগৰাকীয়ে আজি নন ভেজ নাখায় গতিকে মই 5টা মাছ ফ্ৰাই কৰি ল'ম মাছ মই বেছিকৈ নিদিওঁ কাৰণ মই ইমান এক্সপাৰ্ট নহয় এইটো ফ্ৰাই কৰাত গতিকে খুব কমাই পেলাই মই দিলোঁ 5জনৰ কাৰণে 5টা মাছ ঠিক আছে এয়া ফ্ৰাই হৈ থাকক আৰু এতিয়া মাংসটো চাই লওক মাছখিনি ফ্ৰাই হৈ গ'ল বহুত সময় লোৱা নাই 15 মিনিটমান লৈছে কিন্তু মাছৰ আজি যিটো অৱস্থা নহয় দেখাবলৈ লাজে লাগিছে আৰু মাছকেইজনী প্ৰথমতে কৈছিলোঁৱে ফ্ৰেছ নহয় মাছকেইজনী গতিকে যেনে তেনে মানে শৰীৰটো তেওঁলোকৰ 3-4 ভাগ নোহোৱাকৈ ৰাখিছোঁ কিন্তু পেট মূৰ পিঠি একোৱেই নাই যেনে তেনে বাচি আছে আৰু কেৰাহীখনত এয়া হ'ল মাছৰ ফ্ৰাই এয়া হৈ গ'ল ইয়াক মই এতিয়া বেলেগে ৰাখিম আৰু এতিয়া বাকী থকা মাছখিনি হাফ ফ্ৰাই কৰি ল'ম ঠিক আছে আৰু এইফালে মই মাংসখিনি আপোনালোকক দেখুওৱা নাই কাৰণ দেখুৱাবলগীয়া একো নাই মই এতিয়া 20 মিনিটমান হ'ল ফ্ৰাই কৰি আছোঁ কিবা ইনগ্ৰিডিয়েণ্ট দিয়ালে বাৰু দেখাই আছোঁ ঠিক আছে ইয়াত দিম অলপ জালুকৰ গুড়া বেছি নহয় বনাই থোৱা পিঁয়াজৰ অকণমান পেষ্ট এতিয়া মই ব্যৱহাৰ কৰিম বিলাহী কাটি থৈছিলোঁ বিলাহী যিহেতু দিলোঁৱেই এতিয়া মই কালাৰৰ কাৰণে মই প্ৰথমতেই কৈছিলোঁ ৰং ব্যৱহাৰ নকৰোঁ গতিকে শুকান জলকীয়াখিনি দি দিলোঁ আৰু কেঁচা জলকীয়া মই মাছৰ কাৰণেও ৰাখিছোঁ গতিকে বাকীখিনি কেঁচা জলকীয়া মই ইয়াত দি দিছোঁ জ্বলা খাই ভাল পাওঁ আৰু মোৰ লগৰকেইজনে মোতকৈও বেছি ভাল পায় গতিকে অকণমান জ্বলা কৰিম বছ মিট মছলা অকণমান দেই বহুত বেছি নহয় অকণমান মোৰ অকণমানটো মানে ইমানকণ ঠিক আছে আৰু এয়া ঘৰতে মোৰ লগৰজনে ইয়াৰ সাউথ ইণ্ডিয়ান হয় তেখেতে পিচি ৰাখিছিলে গৰম মছলা ঘৰতে গতিকে ইয়াত ঠিক আছে মই নাজানো বাট মাংসত দিব পাৰি বুলি ক'লে গতিকে মই এয়া দি দিছোঁ আৰু বিশেষ একো নাই গতিকে একেবাৰে শেষৰ পাছত দেখুৱাই আছোঁ আৰু এইফালে মাছখিনি মোৰ আধা ফ্ৰাই হৈ গ'ল মই এতিয়া সৰিয়হৰ লগত বনাওঁ নে কিহত বনাওঁ তাৰপাছত মই লগ পাই আছোঁ ঠিক আছে বহুত সময়ৰ পাছত আকৌ আহিছোঁ মাছটো আজি একদম ভাল নহয় জানেনে একদম মোৰ মনটো খুব বেয়া লগাই দিছিলে সেই যে প্ৰথমতে যে এটা উৎসুকতা আছিলে সেইটো এতিয়া অকণমান কমি গৈছে যি নহওক চিকেন কিন্তু হৈ গ'ল গতিকে মই ভাবিলোঁ চিকেনটো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ আৰু এয়া টেন এয়া মোৰ চিকেন কাৰী অসমীয়া ষ্টাইলত হৈ গ'ল এতিয়া দিব পৰা হ'লে আপোনালোককো দিলোঁহেঁতেন
কিন্তু একো নাই, আপোনালোকৰ হৈ মোৰ বন্ধু বান্ধৱীসকলে খাই দিব নহয়নে। আৰু এইফালে মাছৰ একদম মাছে বহুত আমনি কৰিছে। মাছৰ টেঙাটো মই বনাই আছোঁ। টেঙা এবাৰতো মই কৈছিলোঁ টেঙাও মন গৈছে, সৰিয়হো মন গৈছে। গতিকে সৰিয়হৰ মোৰ ওচৰত এটা ৰেডিমেড আছিলে, ভিভা ফেভৰেটছ ইংলিছ মাষ্টাৰ্ড। এইটো টেঙা হয় খুব, আৰু সৰিয়হৰ গোন্ধ আছে। গতিকে মোৰ টেঙা খোৱা আৰু সৰিয়হ দিয়া দুয়োটাই হৈ গ'ল। গতিকে এয়া উতলি আছে, আৰু এতিয়া মই দেখাই আছোঁ বাৰু কি কৰিম। আৰু এইফালে মোৰ এই ডিঙি মোৰ পেট চিন নাইকিয়া হোৱা মাছকেইজনী, সৰিয়হ, বাটা পিঁয়াজ, আদা নহৰু যিখিনি আছিলে সেইখিনি দি পেলাই, আৰু পিঁয়াজ দিছোঁ, আৰু অকণমান ফ্লেভাৰৰ কাৰণে ধনিয়াও দি দিম। জলকীয়াৰ গুড়া পেষ্ট, জলকীয়াৰ যিটো পেষ্ট বনাই থৈছিলোঁ সেইটো অলপমান দি দিম। বহুত জ্বলা নকৰোঁ, মাংস যিহেতু জ্বলা। এইফালে মই বেঙেনা ফ্ৰাইখিনি কৰি আছোঁ। বেঙেনা ফ্ৰাইখিনি দেখাবলগীয়া বিশেষ একো নাই, মই কৈছিলোঁৱেই ময়দা দিছোঁ, অকণমান বেকিং ছ'ডা দিছোঁ, এইখিনি গতিকে ফ্ৰাই হৈ আছে আৰু প্ৰায় মোৰ শেষ হৈছেহি। আৰু এতিয়া মই এইফালে কচু বইল কৰি থৈছিলোঁ, সেইখিনি অকণমান ফ্ৰাই কৰিম। যিহেতু এগৰাকীয়ে মাছ মাংস আজি একোৱেই নাখায়, গতিকে লগতে আমিও খাম বাৰু। কচুখিনি অকণমান ফ্ৰাই কৰোঁ, ঠিক আছে। তাৰ কাৰণে মই মিঠাতেলেই ল'ম। বটলটো মানে চেপি চেপি কি অৱস্থা কৰিছোঁ মই। তো কেৰাহী গৰম হ'ল, মই ইয়াত অলপমান মিঠাতেল দিছোঁ। এখন টিচু পেপাৰ উঠাই থৈছোঁ, যিহেতু ইয়াত বহুত অইল আছে। ইয়াত অকণমান গৰম মছলা থৈছিলোঁ, মই কৈছিলোঁ যে কি ব্যৱহাৰ কৰিম ঠিক নাই, কিন্তু মই এতিয়া এই তেজপাত খেলা দি দিলোঁ, অকণমান গোটা জিৰা, তাৰপাছত এটা লং, এটা ইলাচি, আৰু এতিয়া মই চিধা কচুখিনি দি দিম তাত। কচুখিনিত মই অকণমান হালধি দিম, যিমানটো প্ৰয়োজন হয়, নিমখ, যিহেতু মই বইল কৰোঁতে নাই দিয়া, গতিকে এতিয়াই দিব লাগিব গোটেইখিনি। অকণমান জালুকৰ গুড়া, অকণমান, বহুত বেছি নহয়, অকণমান, যিহেতু কচু সজোৱাবও পাৰে আমি নাজানো। পিচি থোৱা জলকীয়া, মোৰ খজুৱালে কিন্তু মই একেবাৰে সহ্য কৰিব নোৱাৰোঁ, আচলতে কোনেও নোৱাৰে, কিন্তু মোৰ যে মানে বিৰাট অশান্তি লাগে, গতিকে মই জ্বলা অকণমান বেছিকেই দিছোঁ লাগিলে, কিন্তু নখজুৱাবি আৰু মানে। যিহেতু এই আদা নহৰুখিনি মাছ মাংস সকলোতে মই ব্যৱহাৰ কৰি আছোঁ, আৰু তাই যিহেতু ভেজিটেৰিয়ান হয়, গতিকে মই পেষ্ট দিম। একো নাই, গোন্ধটো খুব ভাল। এইটো আচলতে যদিও ৰেডিমেড, ঘৰতে খুন্দোৱা মানে আদা নহৰু খুন্দাৰ পেষ্ট হয়, একেই ভাল স্মেলেই দিয়ে। এইখিনি জলকীয়া, আদা নহৰু পেষ্ট দিয়া এইখিনি মই ভাজি আছোঁ। পিঁয়াজৰ যিখিনি পেষ্ট থাকি গৈছিলে সেইখিনি মই ইয়াত দি দিম। জলকীয়াৰ কাৰণে পূৰা সেউজীয়া সেউজীয়া হৈ গৈছে। এইখিনি দেখিছেনে টেক্সচাৰটো এনেকুৱা হ'ব। এইখিনি ভালকৈ সিজি আছে, কিন্তু জ্বলা দিছোঁ যদি মোৰ ক'ৰবাত সন্দেহ এটা থাকি গৈছে, কিজানি খজুৱাই, সেইকাৰণে মই এটা নেমু ব্যৱহাৰ কৰিছোঁ। সম্পূৰ্ণ এটা নেমু দিছোঁ। এটা মানে ইয়াতে এনেকৈ গোল গোল নেমুৰবোৰে পায়, গোল নেমুৰ নিচিনা ভাল গোন্ধ কিন্তু নাই, মানে মই ইমান ভাল নাপাওঁ। টেঙাটো আছে আৰু গোন্ধ কিন্তু নাই। আৰু ইয়াত অকণমান গোন্ধটো ভাল হ'বৰ কাৰণে গৰম মছলা দি দিম অকণমান। মোৰ প্ৰায় গোটেইখিনি ৰেডি হৈ গৈছে, আৰু খুব গৰম উঠিছে, পাকঘৰত ফেনখনো চলাব নোৱাৰোঁ। এতিয়া মোৰ বন্ধু বান্ধৱীসকল ফোন কৰিছিল অলপ আগতে, তেওঁলোক আহি আছে, আৰু প্ৰায় 2-3 মিনিটৰ ভিতৰত তেওঁলোক পাই যাবহি। গতিকে মই আজিৰ এই যাত্ৰাত আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিলোঁ মোৰ পাকঘৰৰ কিছু মুহূৰ্ত। ভুল শুদ্ধ নাজানো, আপোনালোকে বিচাৰ কৰিব। মই চেষ্টা কৰিছোঁ নিজৰ ফালৰ পৰা শুদ্ধকৈ ক'বলৈ, আৰু প্ৰথমতে কৈছিলোঁ মই ৰেচিপি চেনেল নহয় এইটো যিহেতু, আৰু মই ভাল কুকো নহয়, যিমানখিনি পাৰিছোঁ চেষ্টা কৰিছোঁ সেই অসমীয়া নিভাঁজ সোৱাদটো দিবলৈ, খুব সাধাৰণভাৱেই। এতিয়া মই ৰন্ধা সকলোখিনি পৰিৱেশন কৰিবলৈ চেষ্টা কৰিম, কাৰণ সুন্দৰভাৱে পৰিৱেশন কৰিলেও এটা সুকীয়া সোৱাদ আছে নহয়নে। যিমানটো পাৰোঁ চেষ্টা কৰিম।
সকলোকে কৈছিলোঁ ডাইনিং টেবুলত লগ পাম আৰু এয়া মোৰ অকণমানি ডাইনিং টেবুল আৰু মোৰ দুজন বন্ধু আৰু এওঁ হৈছে অংকিতা পাণ্ডে আৰু তেখেত নৰ্থ ইণ্ডিয়াৰ পৰা আৰু এয়া মোৰ দাদা একদম মানে ইয়াত আহি বহুত বেছি মৰম পাইছোঁ এজন দাদাৰ পৰা আৰু তেওঁ হৈছে চাউথ ইণ্ডিয়াৰ পৰা আৰু এয়া হৈছে হৰিশ ৰেড্ডি মোৰ দাদা আৰু এতিয়া কেমেৰাটোৰ পাছফালে মই এজনক ৰাখিছোঁ যিহেতু মই কৈছিলোঁ আমি 4-5জনে খাম দুজনে তাৰে ভিডিঅ'টোৰ আগলৈ আহিব বিচৰা নাই যি নহওক এতিয়া ভিডিঅ'টোৰ পিছফালে থকা গৰাকীকো মই আমন্ত্ৰণ কৰিম আমাৰ ইয়াত আহি অসমীয়া খাদ্যৰ জুতি ল'বলৈ মই চিধা তেওঁলোকক ক'ম যে মই যিখিনি ৰান্ধিছোঁ সেইখিনি তেওঁলোকে গ্ৰহণ কৰক আৰু কেনেকুৱা পাইছে আমাৰ অসমীয়া জুতিটো তেওঁলোকে জনাব এজন এজনকৈ গতিকে প্লিজ ষ্টাৰ্ট আৰু তেওঁলোকে কিন্তু ইংৰাজী বা হিন্দী এই দুটা ভাষাৰ ভিতৰতে ক'ব পাৰিব যিহেতু বুজি পাইছে আপোনালোকে সিমানখিনি এডজাষ্ট কৰি ল'ব মই কিন্তু আজি চাইহে আছোঁ বিৰাট ভয় এটা লাগি আছে কিবা ৰান্ধিলোঁ মই কিন্তু চেষ্টা কৰিছোঁ যিমানখিনি হয় আপোনালোকে কমেণ্ট কৰি জনাব একদম প্ৰথম চেষ্টা বুলি নকওঁ বাৰু মই কৈছিলোঁ মানে ভোক লাগিলে সেইটো গুচাবৰ কাৰণে সিমানখিনি জানো তো গতিকে তেওঁলোকে আৰম্ভ কৰিছে আৰু কমেণ্ট কৰিব মই শুনিবলৈ ৰৈ আছোঁ চ' ইউ ৱান্ট টু চে গতিকে তেওঁলোকক মই আগবঢ়াই দিছোঁ মাইক্ৰফোনটো আৰু তেওঁলোকে জনাব I am started with bangan fry actually. It's really yummy. So now I am going to taste that chicken with aloo. Actually in South India we don't mix aloo with chicken, but in eastern and northeastern states I know that people like that. Even I had it before, but Assamese style first time I am having. It's actually interesting and tasty. Just we will go for the northern. Just take their decision. सो मैंने भी ये बैगन फ्राई से स्टार्ट किया पहली बार मैंने ऐसा बैगन फ्राई पहली बार खाया है इट्स वेरी गुड चिकन में भी फर्स्ट टाइम भी आलू तो मैंने भी पहली बार खाया है इट्स गुड लाइक वेरी टेस्टी सो इट्स नाइस सो हम नेक्स्ट अब जाएंगे हमारे साउथ इंडियन फ्रेंड हैं हरीश रेड्डी जी আচলতে তেখেতো সাউথ ইণ্ডিয়াৰ পৰা আৰু মোৰ এই ককাইদেউজনে খুব কম কথা কয় কিন্তু ভিডিঅ'টো মই এনেকুৱাবিলাক যে মই আগ্ৰহ কৰোঁ মোক বহুত ছাপোৰ্ট কৰে ইজ ভেৰি ছাপৰ্টিভ বাট কথা খুব কমকৈ কয় চ' প্লিজ ইগন'ৰ এণ্ড তো তেওঁলোকে এতিয়া খাই লওক আৰু মই লাহেকৈ খাম আৰু তেওঁলোকে যিহেতু জনালেই কেনেকুৱা হৈছে কি নাই আপোনালোককতো দিব নোৱাৰিলে খুব বেয়া লাগিছে আৰু ভিডিঅ'টো চাই থাকিব শেষ নাই হোৱা আমি খাই লওঁ আকৌ লগ পাই আছোঁ এণ্ড মাছৰ অৱস্থা দেখি পেলাই কৈছে আৰু মাছটো আজি খুব বেয়া আছিলে খুব ঢিলা কিবাকৈ কৰি দিছোঁ আৰু মই ৰেচিপিবিলাকৰ ফটো লগাই দিছোঁ ইয়াৰ আগতেই চাই ল'ব গতিকে খাই লওঁ আকৌ লগ পাই আছোঁ যথেষ্ট দীঘলীয়া এটা ভিডিঅ' নহয়নে সময়ো কিন্তু এতিয়া যথেষ্ট হৈছে মানে মাজনিশা অযুত ভাগৰে কিন্তু মোক বাৰুকৈ হেঁচি ধৰিছে কিন্তু ভাগৰৰো আছে এক সুকীয়া অনুভূতি আৰু আজিৰ অনুভূতি নিশ্চয়কৈ আপোনাক বেলেগকৈ বুজাব নালাগে মোৰ বন্ধুসকলে আমাৰ অসমীয়া সেই নিভাজ জুতিটি কেনেদৰে আদৰি ল'লে সেয়া আপোনাৰ মোৰ এতিয়া জ্ঞাত খুবেই সুকীয়া এটা অনুভূতি নিজৰ সামৰ্থ্যৰে বুটলিব পৰা এই সৰু সৰু সুখবোৰেই হৈছে জীৱনৰ ৰঙীন দেওনা আৰু দীঘলীয়া নকৰোঁ ভিডিঅ'টি মই আজিলৈ ইমানতে সামৰিছোঁ আপোনালোকৰ কেনে লাগিলে জনাবৰ বাবে প্ৰথমতেই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব যদিহে কৰা নাই আৰু যদিহে আপোনাৰ ভিডিঅ'টো ভাল লাগিছে যদিহে তেতিয়াহ'লে লাইক কৰিব আৰু যদি ভাবে শ্বেয়াৰ কৰিব পৰা কিবা এটা মই কৰিব পাৰিছোঁ তেতিয়াহ'লে শ্বেয়াৰ কৰিব আৰু ভিডিঅ' নটিফিকেশ্যনবোৰ যথাসময়ত পাবৰ বাবে বেল আইকনটো প্ৰেছ কৰি দিব গতিকে নতুন এটা বিষয় লৈ পুনৰ মই আপোনালোকৰ মাজলৈ আহিম আৰু আপোনালোকৰ গঠনমূলক মন্তব্যৰ বাবে মই আশাৰে বাট চাম ধন্যবাদ শুভৰাত্ৰি জয় আই অসম